হেল্ল' দাদা এটা ডাঙৰ কথা ক'ব লগা হৈছে। কোনে কৈছে? মই লাগি গৈছোঁ। ৰাজেশে থানাত কমপ্লেইন দিব যাই আছে। দে মই খবৰ কৰি আছোঁ। হেল্ল' অঁ ভাই হেল্ল' শুনা ক'ত আছ তই? মই বালা হ'ব ন দিছোঁ কিবা কাম আছিলে নেকি? শুনা আমাক ৰাজেশে গাদ্দাৰি কৰিছে। সি পুলিচক খবৰ কৰি দিছে, তাক খতম কৰি দে। অঁ হ'ব ভাই, মই শেষ খতম কৰি পেলাই আপোনাক কল কৰিম। অঁ হেল্ল' মুন্না। হেল্ল' ভাই অঁ মই ৰাজেশক মাৰি পেলালোঁ। অঁ ঠিকে আছে দে, তই আহি যা আমাৰ আড্ডাত। না তই আমাৰ লগত বহুত দিন কাম কৰিলি, তাৰে কাৰণে মোৰ বহুত ভাল লাগিছে। তই এনেকৈ আমাৰ লগত সদায় যিমান ভাল কাম কৰিলি। ভাই মই দুদিনৰ কাৰণে ছুটি বিচাৰোঁ। ঠিক আছে, তই দুদিনৰ কাৰণে ছুটি লৈ যাওঁ, তোৰ মানুহটো নিজে। অ' মুন্না, খবৰ পাতি ভাল না? খবৰ পাতি পিছে ভালেই মোৰ। মুন্না তই হেলা ধান্দাত দিলি না এতিয়া? নাই সেয়া কামতে আছোঁ মই বৰ্তমান। মুন্না তই হেলা কাম বাদ দি তোৰ ভালৰ কাৰণে কৈছোঁ মই। কথাটো সি ঠিকে কৈছে। এইবিলাক কাম মই বাদ দিব লাগিব। কালি ভাত চাই পেলাই কওঁ যে ভাই মই তোমালোকৰ কাম নকৰোঁ বুলি। তাতে যাবি মোৰ কথাটো একবাৰ ভাবি যাবি। কি ভাই ক'ত আছে? ভাই পুৰণা আড্ডাত আছে। কিয়? ভাইক মই এটা কিবা কথা ক'ব লগা আছে। জ্বলা মাৰিছোঁ। ভাই এটা কথা ক'ব লগা আছিল আপোনাক। কি কথা ক'ব লগা আছিল না? কিবা পইচা চইচা টান পৰছি নেকি? নাই পইচা টান পৰা নাই। মই এই কামটো বাদ দিবলৈ আহিছোঁ। আপোনাৰ বন্দুকটো ৰাখক। মই ফিউচাৰৰ কাৰণে ভাবিছোঁ যে মই এই কামটো বাদ দিব লাগিব। ঠিক আছে দে মুন্না, তোমাৰ কথা, তুমি কাম কৰা বা নকৰা। পিছতে মই ভাই আহোঁ। ভাই একে যাবা দিলি। এইটো আমাৰ ঠাণ্ডাৰ কথা, 2 নম্বৰ ঠাণ্ডাৰ কথাখিনি গমেই পায় ভাই। পুলিচে ধৰে, এইটো আমাৰ আড্ডাৰ কথা গতাই কৈ দিব পুলিচক, তাক মাৰি পেলাইতে ভাল হ'ব ভাই। তাক মাৰি পেলাই ভাল হ'ব, বলা তাক মাৰি। মুন্না